Hello everyone, বহুত দিনৰ মূৰত মিনি ব্লগ লৈ পেলাই আহিছো ভাবিছো পূজা বুলি কিছুমান সৰু শৰ্ট ক্লিপবিলাক লৈ থৈ দিও আৰু মই আৰু মোৰ গোটেই ফেমিলিটো লৈ আহিছো পূজা বুলি আৰু মোৰ ঘৰ যেহেতু নগাঁৱতে এইবাৰ নগাঁৱত ইমান বেছি ভাল হৈছে মানে মোৰ বহুত বেছি ভাল লাগিছে আৰু মই আহিলো এইবাৰ জ্যোতি ফ্লাৱাৰ মিলৰ লাইটিংবোৰ ইমান বেছি ভাল হৈছে ভাবিছো সেইকাৰণে 1 মিনিটৰ ভিডিঅ'ত যেহেতু সম্পূৰ্ণকৈ দেখাব মানে সৰু শৰ্ট কিছুমান লৈছো আৰু এয়া দেখিছে ইমান ডাঙৰ এটা মেকুৰী বনাইছে ইমান বেছি ভাল লাগিছে এটা মেকুৰী এটা মকৰা নেকি এটো এটা মকৰা বনাইছে ইমান বেছি ভাল লাগিছে তাৰ পিছতে আহি গলো এয়া হৰবেগত মা দুৰ্গাক দৰ্শন কৰি লৈ ললো এটা ময়ো ফুট সকলোৱে যেহেতু ফুট লৈ আছে ফুটটো ল'লেহে মানে কিবা এটা ভাল লাগে আৰু তাৰ পিছতে খিচিৰি দি আছিল খিচিৰি ভগাই আছিল খিচিৰি খাই লগতে চাওমিন খালো খাই কৰি